करेश्वर बैग्रिबारियाव दैबानाजों हा लांजानाय नखरनो हा होनाय जागोन बिटिआर सोरखारा। बे बाथ्राखौ बुंदों बिटिआरनि सीएम प्रमद बर' बिथाङा। 29 नं सुक्लाय सेरफां बियाबनि बेन्दोङाव थानाय दैथोफार आरो नाथकुसि ओनसोलाव माथावरि बायनायखौ दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो इएम रनेन्द्र नार्जारि बिथांमोना खामानि मावनायखौ खौरां लाफैयो। खौरां लानायजों लोगोसे बिटिआरनि गाहाय मावफुं सोद्रोमा बिथाङा ओनसोलनि रायजो राजाजों माथावरि बायनाय आरो आबादारिफोरनि आबाद फोथाराव आबाद खहा जानायनि सायाव गुवारै सावरायो। बेनि अनगायैबो दैबानाजों खुरखानानै लांजानाय थानो थाखाय हा गैजायै नखरफोरनो थानो थाखाय हा होनायनि राहा खालामनानै होगोन बिटिआर सोरखारा आरो दैबानाजों फबजानाय हाया मा आबाद मावनो हागोन बेखौ मावनायनि थांखि लादों। কৰিছে আৰু ৩-৪টা ঠাইত বহুত দীঘলীয়া এটা স্পেচ তেখেতসকলে মাথৰিটো ভাঙি লৈ গৈছে। ইয়াৰ ফলত প্ৰায় 1000 বিঘা মাটি ইয়াত মানে চিলটেশ্যন হৈছে আৰু ইয়াৰ কাৰণে আজি ৰাতিপুৱা আমাৰ ডিপুটি কমিশনাৰ তামুলপুৰৰ অফিচত আমি কথা পাতিছোঁ যে ইয়াত ৰাইজক যিখিনি কম্পেনচেশ্যন দিব লাগে সেইটো অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিখিনি মাটি বালি পুতিছে তাত কি খেতি কৰিব পাৰে খেতিয়কসকলে ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হৈছে। তো সেইটো আমি কৰিম আৰু ইয়াৰ আগতে যেহেতু খেতিৰ কাৰণে আৰু প্ৰায় 2 মাহ হাতত আছে, এইখিনি সময়ত যদি পানী আহে আকৌ খেতি পথাৰলৈ পানী গুচি যাব, সেইকাৰণে এইখিনি প্ৰটেকশ্যন দিয়াৰ কাৰণে আমি য'ত পাৰে তাত টেম্পৰাৰী মেজাৰমেণ্টটো কৰি থকা হৈছে আৰু পাৰ্মানেণ্ট মেজাৰমেণ্টৰ কাৰণে এতিয়াৰ পৰাই আমি ষ্টাডি কৰি আছোঁ। ঠিক আছে, ক্ষতিপূৰণ নিম বুলি ক'লে কেতিয়া পাব? চব ক্ষতিপূৰণটো চৰকাৰী বস্তুবিলাক সদায় মানে ছিষ্টেমেটিক কিছুমান ডিলে হৈ যায়, তথাপিতো এইবাৰ আমি খুব ফাষ্ট কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঘনে ৰিভিউ কৰি আছে, ডিপুটি কমিশনাৰ সকলৰ লগত সকলো বুজ লৈ আছে আৰু পলিচিবিলাক তেখেতে দি আছে আৰু সেইকাৰণে বহুত ফাষ্ট কামবিলাক হৈছে আৰু অহা 15 তাৰিখৰ ভিতৰত মানে যিখিনি মানে আমাৰ বিভিন্ন জাগাত ভাঙি আছে বা তেনেকুৱা টেম্পৰাৰী মেজাৰমেণ্ট কৰিব লাগে এইবিলাক সব ডাটাবিলাক আহি পাব আৰু কাম ইতিমধ্যে তামুলপুৰত বহুত ফাষ্ট হৈছে। আপোনালোকে দেখিবলৈ পাইছে ৰিং বান্ধবিলাক ইতিমধ্যে বহুত জাগাত কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। গতিকে আমি যিহেতু বাৰম্বাৰ বানপানীৰ লগত যুঁজি আহিছোঁ বা দেখি আহিছোঁ, আমি ৰখি থকা নাই যে ইতিমধ্যে কামবিলাক আমি আৰম্ভ কৰি দিছোঁ যাতে আমাৰ খেতিয়কবিলাকৰ বা ৰাইজৰ সকাহ হয়। যেহেতু স্যার আপনি বিটিআর যে শুক্লা চেৰফাং সমষ্টিত আছে 6-7টাকৈ মাথৰি ছিঙিছে, বিনা অৰ্ডাৰত তেওঁলোকে কাম কৰিছে, ঠিকাদাৰে ভালকৈ কাম কৰিব বুলি আপুনি ভাবেনে? নাই, চব ভাল কাম কৰা আৰু বেয়া কাম কৰা এইটো টেম্পৰাৰী কাম। অহা 2-3 মাহত বানপানীটো ৰখিবৰ কাৰণে বস্তা দি বা বাঁহ দি পেলাই সেইটো প্ৰটেকশ্যনৰ কামটো কৰিছে, সেইটো পাৰ্মানেণ্ট কাম নহয়। ইয়াৰ পিছত পাৰ্মানেণ্ট কাম হ'ব, গতিকে সেইটো কম পইচাৰ কাম ততাতৈয়াকৈ পানীখিনি ৰখিবৰ কাৰণে এই কামটো কৰিছে। তো ইয়াত আমি বহুত বেছি এক্সপেক্ট কৰিব নোৱাৰোঁ। ইয়াৰ পিছত যেতিয়া পাৰ্মানেণ্ট মাথৰি বনাব তেতিয়া আমি এইবিলাক আমি চাইণ্টিফিকেলি বস্তুবিলাক চাব লাগিব আৰু ইয়াৰ কাৰণে আমি ৰেডি হৈ আছোঁ বা তৈয়াৰ কৰি আছোঁ। বিভিন্ন সময়ত স্যাৰ মানে যিটো বিভাগীয় ইঞ্জিনিয়াৰ বা বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপন কৰে, বাৰিষা হ'লে কাম নকৰে, খৰালি কাম কৰে। এইটো অভিযোগ সত্য হয়, মানে বহুত সময়ত অফিচাৰবিলাকৰ নেগলিজেঞ্চি কৰে, ফিল্ডবিলাকত নাহে, আহি পেলাই গুচি যায়, ঠিকাদাৰৰ মতে কামবিলাক কৰে। ইঞ্জিনিয়াৰেহে জানে মাথাউৰিটো কিমান বহল কিমান ওখ কৰিব লাগে, তাত কি কি প্ৰটেকশ্যন দিব লাগে, কিন্তু তেখেতসকলক কি হয় বহুত সময়ত ঠিকাদাৰবিলাক ডমিনেট কৰে আৰু বিষয়াবিলাকৰ ঠিকাদাৰৰ লগত কম্প্ৰমাইজ কৰি পেলাই বহুত সময়ত কামবিলাক ভালকৈ নহয়। এই কথাবিলাক সত্য। আজি পাব্লিকে যিবিলাক কথা কৈ আছে সেইটো সত্য কথা, কাৰণ পাব্লিকৰ ইয়াত বেলেগ ইণ্টাৰেষ্ট নাই, তেখেতৰ নিজৰ মাটিডোখৰ নিজৰ ঘৰ প্ৰটেকশ্যন দিয়াটো চবেই বিচাৰে। তো ইয়াৰ কাৰণে মইতো ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কথা পাতিছোঁ যে আমাৰ যিখিনি মাথৰি ছিঙি গ'ল এই মাথৰিবিলাক কিয় ছিঙি গ'ল ইয়াৰ ওপৰত এনকুৱাৰী দিবৰ কাৰণে মই ইতিমধ্যে আমাৰ ডিপুটি কমিশনাৰক মই কৈছোঁ। কি ব্যৱস্থা ল'ব স্যাৰ যদি ভাল নহয় কাম? আইনগত ব্যৱস্থাটো হ'বই। তো এইটো কামটোতো বহুত আপুনি এক্সপেক্ট কৰিব, মই কৈছোঁ এইটো টেম্পৰাৰী মেজাৰমেণ্ট। পুনৰ যেতিয়া ভালকৈ কাম কৰিব তেতিয়া টেকনিকেলি ভালকৈ কৰিব লাগিব। যেহেতু স্যাৰ আপুনি শুক্লা সমষ্টিত আছে, মই কৰেশ্বৰ সমষ্টিৰ কথা সুধিব বিচাৰিছোঁ। বগৰীবাৰীত কেইবাটাও পৰিয়ালৰ মাটি বেছি নৈৰ বুকুত যা গৈছে, তেওঁলোকৰ সংস্থাপনৰ কিবা ব্যৱস্থা কৰিব নেকি? সংস্থাপনৰ কাৰণে চাওক, এটা হ'ল আমাৰ যিসকল পুৰুষ মানুহ আছে তেখেতসকলে খেতি বাতি কৰিছিলে, মাটিবিলাকে বালি পুতিলে, গতিকে পুৰুষ মানুহবিলাকে কি কাম কৰিব পাৰে, নিজৰ বালি মাটিত কি খেতি হয়, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক মাতি আমি কথা পাতিছোঁ। এইটো কাহিবুন গজাৰ আগতে ইয়াত যাতে খেতি লগাই দিব পাৰে, কোনো কাৰণত কাহিবুন দিব নালাগে, আহিব পৰা হ'ব নালাগে বুলি মই কৈছোঁ। তো সেইকাৰণে এতিয়া ইতিমধ্যে ভেটেনাৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, PNRD চব মিলি পেলাই মিটিং কৰা হ'ল
আৰু তেখেতসকলে গাঁৱৰ ৰাইজৰ লগত কথা পাতি কোনে কি কৰিব ইচ্ছা আছে বা কৰিব সেই কামখিনি তাৎক্ষণিকভাৱে কৰিবৰ কাৰণে আজি আমি নিৰ্দেশ দিছোঁ। চৰকাৰী টকা যিখিনি আহিব সেইখিনি লৈ পেলাই আমি কাউন্সিলৰ পৰাও তেখেতসকলক সহায় কৰিম, কিন্তু কোনো যাতে গুজৰাট হাৰিয়ানালৈ গুচি যাব লগা নহয়, ঘৰখন এৰি ইয়াতে থাকি কাম কৰিব পাৰে, ইয়াতে থাকি উপাৰ্জন কৰিব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থা কৰিবলৈ এইবাৰ আমি হাতত লৈছোঁ। গৃহহাৰাবিলাকক কি ব্যৱস্থা কৰিব তেতিয়া? গৃহহাৰাৰ কাৰণে তেখেতসকলে পাই যাব, যিখিনি PMI ঘৰ পাব নোপোৱাখিনিও আমি ঘৰ দিয়া ব্যৱস্থা কৰিম। ভূমিৰ কাৰণেও এতিয়া বগৰীবাৰীত আমাৰ কিছুমান পৰিয়াল আছে, প্ৰায় 6-8টা পৰিয়াল আছে যাৰ মাটিটো গুচি গ'ল, তেখেতসকলৰ কাৰণে তাতে মাটিৰ ব্যৱস্থা কৰা হৈছে। তেনেকুৱা যাৰ থাকিবলৈ ঘৰ নাই তাত আমি ব্যৱস্থাটো কৰিম। ঠিক আছে, থেংক ইউ।